হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি 11 নম্বৰ অধ্যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা আৰু কোনটো পাঠৰ কুৱেশ্যন এনচাৰ লাগে তোমালোকে কমেণ্ট বক্সত জনাই দিবা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে যাই চাই ল'বা। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি 11 নম্বৰ অধ্যায়ৰ সকলোবোৰ ভিতৰৰ প্ৰশ্ন উত্তৰ আৰু প্ৰশ্নাৱলীৰ সকলো প্ৰশ্ন উত্তৰ লগতে মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্ন উত্তৰসমূহ আমি আজি আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আজি আমাৰ অধ্যায়টোৰ নাম হ'ল অৰণ্য যাত্ৰা আৰু এইটো অধ্যায়ৰ লেখক কোন? অনুৰাধা শৰ্মা পূজাৰী। তোমালোকৰ আহিব পাৰে যে অৰণ্য যাত্ৰা গল্পটোৰ লেখক কোন? তোমালোকে লিখিবা অনুৰাধা শৰ্মা পূজাৰী। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমি সাৰাংশখিনি চাম। সাৰাংশখিনি চোৱাৰ পাছত আমি 1 নম্বৰৰ পৰা প্ৰশ্নোত্তৰ আৰম্ভ কৰিম। ছাত্ৰ ছাত্ৰীসকল, এইখিনি তোমালোকে চাই লোৱা। ইয়াত তোমালোকে চাবা যে প্ৰথমতে তোমাৰ আৰু আমাৰ কবি পৰিচয়ৰ পৰাও বহু কুৱেশ্যন এনচাৰ তোমালোকৰ আহি থাকে। তোমালোকৰ কবি পৰিচয়খিনিও ভালদৰে চাই ল'বা। এই পাঠবোধখিনি তোমালোকে চাই ল'ব পাৰা। পাঠবোধখিনি চালে তোমালোকৰ কি হয় যে যেতিয়া তোমালোকৰ সাৰাংশ লিখিবলৈ আহে, তোমালোকে বুজি নোপোৱা কোনখিনি লিখিম। তোমালোকে যদি পাঠবোধখিনি ভালদৰে বুজি লোৱা, তোমালোকে ইয়াৰ পৰা সাৰাংশখিনি লিখিব পাৰিবা। এই চোৱা, এইখিনি এইটো আমাৰ 1 নম্বৰৰ পৰা প্ৰশ্নোত্তৰ আৰম্ভ হৈছে। আমি 1 নম্বৰৰ পৰা সকলোবোৰ প্ৰশ্নোত্তৰ আজি আমি ইয়াত আলোচনা কৰিম। তো আহা আমি প্ৰথমতে সাৰাংশখিনি চাই লওঁ, তাৰপিছত আমি 1 নম্বৰৰ পৰা প্ৰশ্নোত্তৰ চাম। তো ছাত্ৰ ছাত্ৰীসকল, আমাৰ 11 নম্বৰ অধ্যায়ৰ সাৰাংশ এইখিনি সাৰাংশ তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা। অলপ একদম সৰুকৈ দি দিছোঁ, তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি লিখিবা। তাৰপিছত তোমালোকে এইখিনি লিখিবা। তাৰপিছত আৰু অলপ আছে, এইখিনিক লৈকে তোমালোকে লিখি ল'বা। এইখিনিক লৈকে লিখিলে তোমালোকৰ হৈ যাব। সাৰাংশ যদি বেছি মাৰ্কৰ আহে, তোমালোকে পাঠবোধৰ পৰাও অলপমান পঢ়ি ল'বা, মই আগতে দি দিছোঁ। তো এতিয়া আমি আৰম্ভ কৰোঁ পাঠ্যপুথিৰ প্ৰশ্নাৱলী 1 নম্বৰৰ পৰা। 1 নম্বৰত আছে যে বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? উত্তৰত কৈছে বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। তোমালোকে যদি খালি এইখিনি লিখি দিয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল, এইখিনি লিখিলেই তোমালোকৰ হৈ যাব। এইখিনি নিলিখিলেও চলিব, এইখিনি লিখিলেই হৈ যাব। 2 নম্বৰত কৈছে পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? পল 9ম শ্ৰেণীত আৰু পাহি 8ম শ্ৰেণীত পঢ়ে। বাছ, এইখিনি লিখিলেই হৈ যাব। তাৰপিছত আছে ইয়াত পলে কোনবোৰ কাম ছোৱালীৰ কাম বুলি পাহিক কৈছিল? উত্তৰ, পলে খোৱা, কাঁহী বাতি ধোৱা, কাপোৰ কানি জাপি ধোৱা আদি কামবোৰ ছোৱালীৰ বুলি পাহিক কৈছিল, বা বাচন বৰ্তন ধোৱা এইবোৰ কাম ছোৱালীৰ কাম বুলি পলে পাহিক কৈছিল। ঘ নম্বৰত আছে তোমাৰ লৰ্ড কাৰ্জন কোন? ইয়াত দীঘলীয়াকৈ দিয়া আছে। লৰ্ড কাৰ্জন ভাৰতৰ এজন ব্ৰিটিছ ভাইচৰয় আছিল। বাছ, ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে এইখিনি যদি লিখি দিয়া হৈ যাব। লৰ্ড কাৰ্জন ভাৰতৰ এজন ব্ৰিটিছ ভাইচৰয় আছিল। 1 নম্বৰহে আহিব, এইখিনি লিখিলেই হৈ যাব। যদি তেওঁৰ পত্নীৰ কথা আহে, তেন্তে তোমালোকে এইখিনিও লিখি দিবা। তেওঁৰ পত্নী মেৰী কাৰ্জনৰ অনুৰোধত কাজিৰঙা বনাঞ্চলৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। যদি বেছিকৈ আহে, এইখিনি লিখি দিবা। 1 নম্বৰ আহিলে ওপৰখিনি লিখিলে হ'ল লৰ্ড কাৰ্জন ভাৰতৰ এজন ব্ৰিটিছ ভাইচৰয় আছিল। বাছ, এইখিনি লিখিলে হৈ যাব। 2 নম্বৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকল, যে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল? চোৱা, উত্তৰত কৈছে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক সুধিলে যে ল'ৰা আৰু ছোৱালীৰ কামবোৰ কেনে পৃথক কৰিলে, কোনে পৃথক কৰিলে? তাইৰ ককাইকে পলে কিয় নিজৰ কামবোৰ নিজে নকৰে আৰু সেইবোৰ তাই মা বাপেকে কৰি দিব বুলি ভাবে?
ইয়াৰ প্ৰত্যুত্তৰত মাকে হাঁহি মাৰি বুজাইছিল যে বয়স অনুযায়ী যি কাম কৰিব লাগে সেয়া ল'ৰা ছোৱালী উভয়েই শিকিব লাগে, কাৰণ নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে ভৱিষ্যতে আনৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে আৰু তেতিয়া সময়ে আৰু মানুহেও ঠগিব পাৰে। এই ৩ নম্বৰ প্ৰশ্ন চোৱা, ৩ নম্বৰত কৈছে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? সুন্দৰকৈ দিয়া আছে ইয়াত সৰুকৈ, পাহিৰ ঘৰৰ চৌহদত থকা গছ লতাবোৰৰ মাজত থকা সুন্দৰ নিয়মবোৰ তাইক আকৃষ্ট কৰে। তাই লক্ষ্য কৰে যে প্ৰতিজোপা গছৰ ৰং আৰু পাতৰ আকাৰ ভিন্ন। তামোল গছৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, তথাপি সিহঁতৰ ওচৰা ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। কলগছৰ কাষতে থকা নেমু গছৰ কাইটেও কলগছক কেতিয়াও নিবিন্ধে। প্ৰকৃতিৰ এই সুন্দৰ নিয়ম আৰু সহাৱস্থানেই পাহিক আকৃষ্ট কৰে। ৪ নম্বৰত কৈছে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? উত্তৰত চোৱা তোমালোকে কি কৈছে, কাজিৰঙালৈ যাবলৈ ওলাওঁতে দেউতাকে তেওঁলোকক শিক্ষকৰ লগত থাকিবলৈ আৰু তেওঁলোকৰ কথামতে চলিবলৈ উপদেশ দিছিল। আনহাতে মাকে কৈছিল যে কাজিৰঙা এখন বিশ্ববিখ্যাত অৰণ্য আৰু তাৰ পৰা বহুতো কথা শিকিবলগীয়া আছে। তেওঁলোকে যাতে যিমান পাৰে শিকি আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰো চম্ভালে। ৫ নম্বৰ, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা, মানে আঁতিগুৰি মাৰি ধৰা মানে বহলাই লিখিবলৈ দিছে, তোমাৰ ভাষাত লিখা, যেনেদৰে লিখা। চোৱা এইটো ভালদৰে লিখি ল'বা যে কি কৈছে। প্ৰথমত যেনেদৰে কৈছে এনেদৰে লিখিবা যে এই কথাষাৰৰ বক্তা হ'ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। প্ৰথমতে যি কথাখিনি কৈছে কথাখিনিৰ বক্তাজনৰ লিখিবা, তাৰপিছত এই কথাখিনি যি ভাঙনি দিবলৈ দিছে এইখিনি তোমালোকে লিখি দিবা এনেদৰে যে কাজিৰঙালৈ যোৱা বাছখনত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাম ভাগ কৰি দিছিল। সৌৰভ আৰু আফতাবক খাদ্য বিতৰণৰ দায়িত্ব দিয়াত সৌৰভে আপত্তি কৰি কৈছিল যে সেইটো ছোৱালীৰ কাম, সিহঁতে ল'ৰা ছোৱালী হিচাপে শাসনৰ দৰে টান কামহে কৰিব। তেতিয়া ল'ৰা ছোৱালীৰ মাজত কামৰ কোনো বিভাজন নাই বুলি বুজাবলৈ আৰু দিয়া দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দি শিক্ষকগৰাকীয়ে এই কথাষাৰ ক'বলগীয়া হৈছিল। বাছ। ৬ নম্বৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? উত্তৰ চোৱা তোমালোকে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাব আৰু সৌৰভে শিক্ষকৰ অনুমতি অবিহনে আলহী গৃহৰ পিছফালে থকা এখন বিলত ফুটা নাৱত উঠিছিল। নাওখন বিলৰ মাজলৈ যোৱাৰ পিছত ফুটাৰে পানী সোমাই তুলুং ভুলুং হ'বলৈ ধৰে আৰু অৱশেষত নাওখন কাটি হৈ তিনিও পানীত পৰে। এই বিপদৰ পৰা সিহঁতক সেইফালে মাছ মাৰি থকা দীপালি, ৰুমি, শেৱালি, জিনা আৰু লক্ষ্মী নামৰ ৫গৰাকী স্থানীয় গাঁৱলীয়া ছোৱালীয়ে সাঁতুৰি গৈ উদ্ধাৰ কৰিছিল। ৭ নম্বৰ প্ৰশ্ন, শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা। বহলাই লিখিবলৈ দিছে। চোৱা উত্তৰ তোমালোকে, পল, সৌৰভ আৰু আফতাব শিক্ষকৰ নিৰ্দেশ অমান্য কৰি অকলে দুঃসাহসিক অভিযানত গৈ বিপদত পৰাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল। কাৰণ তেওঁলোকে উপলব্ধি কৰিছিল যে ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষিতভাৱে ঘৰলৈ উভতাই নিয়াটো তেওঁলোকৰ প্ৰধান দায়িত্ব। ইয়াৰ পিছত গোটেই পৰিৱেশটো গম্ভীৰ হৈ পৰে। পাহিকে ধৰি আন ছাত্ৰ ছাত্ৰীসকলে অনুৰোধ কৰে যাতে দোষ নকৰাসকলক শাস্তি দিয়া নহয়। পল আৰু তাৰ বন্ধুকেইটাও নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খোজে আৰু ভৱিষ্যতে তেনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অৱশেষত শিক্ষকসকলে তেওঁলোকক ক্ষমা কৰি দিয়ে আৰু অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাহাল ৰাখে। এই চৰ্তত যে
তেওঁলোকে নিজৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি জমা দিব লাগিব। ৮ নম্বৰ প্ৰশ্ন, মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথমজন ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ কাজিৰঙা গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াইছিল। এই ঘটনাৰ জৰিয়তে তেওঁ কাজিৰঙা যে এশিঙীয়া গড়ৰ এক প্ৰধান বসতিস্থল সেই কথাটো সমগ্ৰ বিশ্বক প্ৰথমবাৰৰ বাবে জনাইছিল। এইদৰে বিশ্বৰ মানচিত্ৰত কাজিৰঙা চিনাকি কৰি দিয়াত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৯ নম্বৰ প্ৰশ্ন, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা। তেওঁ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক লেডী কাৰ্জন প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। ১০ নম্বৰ, কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? কাজিৰঙা যাত্ৰা কৰি শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ শিক্ষাসমূহ হ'ল আত্মনিৰ্ভৰশীলতা, নিজৰ কাম নিজে কৰিব লাগে, আনৰ ওপৰত নিৰ্ভৰশীল কৰিব নালাগে, প্ৰকৃতিৰ গুৰুত্ব, গছ-গছনি মানুহ আৰু জীৱ-জন্তুৰ বন্ধু, গছ অবিহনে আমি জীয়াই থাকিব নোৱাৰো, লিংগ সমতা, ল'ৰা আৰু ছোৱালী সকলো সমান, কামৰ কোনো লিংগ বিভাজন নাই। তাৰপিছত আছে বিচক্ষণত, আত্মৰক্ষাৰ জ্ঞান নোহোৱাকৈ কেৱল মৰসাহ দেখুওৱাটো মূৰ্খৰ কাম। অনুশাসন, যে দলীয়ভাৱে কৰাবলৈ গ'লে অনুশাসন আৰু শৃংখলা মানি চলাটো অত্যন্ত জৰুৰী। ভাষা বিষয়ক ১ নম্বৰত আছে আমাৰ বাক্য ৰচনা। ককাই ভনী, ককাই ভনীৰ মাজত কাজিয়া হ'লেও তেওঁলোকৰ মৰমৰ অটুট থাকে। টুলুং ভুলুং, পুৰণি নাওখন পানীত টুলুং ভুলুং কৰি আছিল। চিঞৰ বাখৰ, কাজিৰঙালৈ যোৱাৰ খবৰ শুনি ছাত্ৰ-ছাত্ৰীসকলে চিঞৰ বাখৰ আৰম্ভ কৰিলে। মানুহ দুনুহ, গাঁওখনৰ সেইফালে বিশেষ মানুহ দুনুহৰ সমাগম নাই। তিতিবুৰি, বৰষুণত তিতিবুৰি সি ঘৰ আহি পালেহি। ২ নম্বৰত আছে মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা, মানে মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা। অৰণ্য, ৰ পিছত একেটা পদতে থকাৰ বাবে দন্ত্যন্য মূৰ্ধন্য হৈছে। ৰি ৰ খৰ পিছত থকা ন মূৰ্ধন্য হয়। অৰ্পণ, ৰৰ পিছত প বৰ্গৰ আখৰ প আৰু অ থকাৰ পিছত ন অহাত ই মূৰ্ধন্য হৈছে। কণ্ঠ, ত বৰ্গৰ আখৰ থৰ লগত যুক্ত হোৱা বাবে দন্ত্যন্য মূৰ্ধন্য হৈছে। উৰণি, ৰৰ পিছত স্বৰবৰ্ণ অ থকাৰ পিছত ন অহাত ই মূৰ্ধন্য হৈছে। পুৰণি, ৰৰ পিছত স্বৰবৰ্ণ অ থকাৰ পিছত ন অহাত ই মূৰ্ধন্য হৈছে। আৰম্ভপূৰ্ণ, পূৰ্ণ শব্দটোত ৰৰ পিছত থকা বাবে ন মূৰ্ধন্য হৈছে। ছাত্ৰ-ছাত্ৰীসকল এইখিনি যে আছে তোমালোকৰ এইখিনি ব্যাকৰণৰ পৰা আহে, কিন্তু এইবোৰ যে মই পঢ়ি দিলোঁ মূৰ্ধন্য হোৱাৰ বা ৰ হোৱাৰ কাৰণ যে এইবোৰ তোমাৰ আহিয়ে থাকে, এইবোৰ তোমালোকে পঢ়ি চাই ল'বা। ২ মাৰ্কৰ আহি থাকে, ২ মাৰ্ক তোমালোকে কম্পালচাৰি পাবা ইয়াৰ পৰা। চোৱা ইয়াত আছে কি আমাৰ আগন্তুক মেট্ৰিক পৰীক্ষাত মানে যিবোৰ পৰীক্ষা গুচি গৈছে সেই পৰীক্ষাসমূহত আহি যোৱা কেইটামান কুৱেশ্যন এনচাৰ চাই লোৱা তোমালোকে ইয়াৰ পৰা। যে অৰণ্য যাত্ৰা পাঠটিৰ লেখক কোন? তোমালোকক মই প্ৰথমতে কৈ দিছিলোঁ যে এই গল্পটোৰ বা পাঠটিৰ লেখক আহিব। চোৱা ২০১৮ চনত একবাৰ আহিছিল তোমালোকৰ পাঠটিৰ লেখক কোন? অনুৰাধা শৰ্মা পূজাৰী। এইখিনি ২ নম্বৰত আছে পাহি আৰু পল কোন শ্ৰেণীত পঢ়িছিল? ১৯ চনত আহিছিল এইটো। পাহি অষ্টম শ্ৰেণীত আৰু পল নৱম শ্ৰেণীত পঢ়িছিল। ৩ নম্বৰ, কাজিৰঙা কিহৰ বাবে বিখ্যাত? এইটো নম্বৰ ২০২০ চনত আহিছিল। কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত, বিশ্ববিখ্যাত, লিখি দিলে হৈ যাব। ৪ নম্বৰ, মহীচন্দ্ৰ মিৰি কোন আছিল? ২২ চনত আহিছিল। মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথমখন ভাৰতীয় তথা অসমীয়া বন বিষয়া আছিল। আহিব পাৰে। দীঘল প্ৰশ্ন, অৰণ্য যাত্ৰা পাঠটোৱে ছাত্ৰ-ছাত্ৰীসকলক কি কি নৈতিক শিক্ষা দিয়ে? বহলাই লিখা।
এইটো 19 চনত আহিছিল 22 চনত আহিছিল ছাত্ৰ ছাত্ৰীসকল এইটো মই তোমালোক ভালদৰে দি দিছো তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা অৰণ্য যাত্ৰা পাঠটো ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নৈতিক শিক্ষা দিয়ে প্ৰথমত মই পঢ়ি দিছো তোমালোকক তাৰ পৰা তোমালোকে লিখিব পাৰিবা যদি ইয়াৰ পৰা লিখে এবাৰো লিখিব পাৰিবা চোৱা আত্মনিৰ্ভৰশীলতা লিংগ সমতা মই তোমালোক পঢ়ি দিছো অনুশাসন আৰু জ্যেষ্ঠজনৰ প্ৰতি সন্মান ভুল স্বীকাৰ কৰাৰ মহত্ব তাৰপিছতে প্ৰকৃতি প্ৰেম আৰু সংৰক্ষণ তাৰপিছত আছে তোমাৰ সেকেন্ড কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে চোৱা পল আফতাব আৰু সৌৰভে কেনেকৈ বিপদত পৰিছিল আৰু তাৰ পৰা কেনেকৈ উদ্ধাৰ পাইছিল এই ঘটনাৰ পৰা তেওঁলোকে কি শিক্ষা লাভ কৰিলে এইটো 2020 চনত আহিছিল তোমালোকে 6 নম্বৰ প্ৰশ্নটো চাই লবা ওপৰৰ 6 নং আৰু 10 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰা 6 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নটো যদি তোমালোকে চোৱা তোমালোকৰ এইটোৰ আনসাৰ তোমালোকে পাই যাবা ইয়াৰ ওপৰত যে মই এইখিনিও পঢ়ি দিছো এইখিনিও তোমালোকে তাৰ পৰা চাব পাৰিবা কিন্তু ইয়াৰ পৰাও চাই লৈ মই লিখি ল'ব পাৰিবা এইবোৰ মোস্ট ইম্পৰ্টেন্ট ছাত্ৰ ছাত্ৰীসকল দীঘলীয়া প্ৰশ্ন আহিব পাৰে তাৰ পিছত আছে তোমাৰ অতিৰিক্ত প্ৰশ্ন কিছুমান ইয়াত আছে অৰণ্য যাত্ৰা পাঠটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা এইখিনি মই তোমালোক পঢ়ি দি আছো সৰুকৈ দি দিছো নামকৰণটো সাৰ্থক কাৰণ পাঠটো কেৱল এখন অৰণ্যলৈ কৰা যাত্ৰাৰ কাহিনী নহয় ই জীৱনৰ বহুতো নৈতিক আৰু ব্যৱহাৰিক শিক্ষাৰ মাজে কৰা এক মানসিক যাত্ৰাৰো কাহিনী ছাত্ৰ ছাত্ৰীসকলে এই যাত্ৰাৰ পৰা কেৱল প্ৰকৃতিৰ বিষয়েই নহয় নিজৰ বিষয়ে আৰু সমাজৰ বিষয়েও বহু কথা শিকে তাৰপিছত আছে 2 নম্বৰত ইয়াত লেডি কাৰ্জনৰ কাহিনীটো কি আছিল তোমালোকে এইখিনি লিখি দিবা এইখিনি তোমালোকে স্ক্ৰিনশ্বট কৰি লিখিব পাৰা লিখি ল'ব ভালদৰে কিন্তু বুজি ল'বা আগতে তাৰপিছত আছে এইটো সেলফ সাৰ্ভিস দেখি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া কেনে আছিল চোৱা এইটো পঢ়ি দি আছো তোমালোকক সেলফ সাৰ্ভিস আত্মসেৱা দেখি বহুতো ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ পলে আপত্তি কৰিছিল তেওঁলোকে ভাবিছিল যে পইচা দি অহাৰ পিছত নিজে কাম কৰিবলগীয়া হোৱাটো অনুচিত ই তেওঁলোকৰ নিৰ্ভৰশীল মনোভাৱকে প্ৰভাৱিত কৰিছে ছাত্ৰ ছাত্ৰীসকল এইটো ইম্পৰ্টেন্ট হ'ব পাৰে দেই এইটো আহা নাই এতিয়ালৈকে কিন্তু তোমালোকৰ 2027 ৰ বাবে মোস্ট ইম্পৰ্টেন্ট হ'ব পাৰে পাঠটোত উল্লেখ থকা দুগৰাকী শিক্ষকৰ নাম লিখা একদম মোস্ট ইম্পৰ্টেন্ট অহাটো তোমাৰ 100% চান্স আছে এইটো অহাই বাৰী অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা আৰু বিজ্ঞানৰ শিক্ষয়িত্ৰী মালবিকা বাইদেউ পলহতক উদ্ধাৰ কৰা ছোৱালী কেইজনীৰ নাম কি আছিল দীপালী ৰুমি শেৱালী জিনা আৰু লক্ষ্মী আহিব পাৰে 6 নম্বৰ তেওঁলোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা ইয়াত কোনখন অৰণ্যলৈ কথা কোৱা হৈছে কাজিৰঙা অৰণ্যৰ কথা কোৱা হৈছে কাজিৰঙা উদ্যানৰ কথা কোৱা হৈছে লিখি দিবা তোমালোকে শিক্ষক হাজৰিকা ছাৰে গছ গছনিৰ মানুহৰ কিহৰ লগত তুলনা কৰিছে শিক্ষক হাজৰিকা ছাৰে গছ গছনিক মানুহৰ হাওফাওৰ লগত তুলনা কৰিছে কাৰণ গছে আমাক জীয়াই থকাৰ প্ৰধান সম্বল অম্লজান অক্সিজেন দিয়ে মোস্ট ইম্পৰ্টেন্ট এই সমূহ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ তাৎপৰ্য কি আছিল একদম ইম্পৰ্টেন্ট আহিব পাৰে এইটো খালি তোমালোকৰ অসমীয়াতে নহয় সোশ্যাল সায়েন্সতো আহিব পাৰে সোশ্যাল সায়েন্সৰ তোমালোকে যদি প্ৰশ্ন মই চোৱা নাই মই এইটো ভিডিঅ'ত এইটো চেনেলতে দিয়া আছে তোমালোকে যাই চাই ল'ব পাৰিবা 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ মানৰ শাসনৰ অন্ত পৰে আৰু ব্ৰিটিছ শাসনৰ আৰম্ভণি হয় পাঠটোৰ মতে ইয়াৰ পিছতে কাজিৰঙাৰ হাবিৰ কাষে কাষে মানুহৰ গাঁও গড়লৈ উঠিছে পাঠটোৰ শেষত ছাত্ৰ ছাত্ৰীসকলে কি উপলব্ধি কৰিলে তোমালোকে এইখিনি লিখি দিবা ভালদৰে এইটো মোস্ট ইম্পৰ্টেন্ট অৰণ্য যাত্ৰা পাঠটোৰ মূল চৰিত্ৰ পাহিৰ চৰিত্ৰৰ এটা ভাল গুণ উল্লেখ কৰা আহিব পাৰে এইটো অহাটো সম্ভাৱনা বহুত বেছি পাহিৰ চৰিত্ৰৰ এটা ভাল গুণ হল তাই দায়িত্ববোধ আৰু আত্মনিৰ্ভৰশীলতা তাই নিজৰ কাম নিজে কৰাৰ লগতে ককাইকৰ ভুলৰ বাবে সমগ্ৰ দলটোৱে শাস্তি পোৱাটো বিচৰা নাছিল যি তাইৰ ন্যায়পৰায়ণতাৰ পৰিচালক ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজি আমাৰ এই
11 নম্বৰ অধ্যায়ৰ সকলোবোৰ ভিতৰুৱা আৰু বাহিৰৰ প্ৰশ্নোত্তৰ লগতে মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰিলো তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ তোমালোকে যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ভিডিওটোত এটা কমেন্ট কৰি দিবা আৰু ভিডিওটো লাইক কৰি দিবা